সকলোকে নমস্কাৰ জনাইছোঁ। পৰহিলৈ শিক্ষক দিৱস, গতিকে আমি আমাৰ সৰু ভাগিনটোৰ বাবে তেওঁৰ স্কুলৰ বাবে কেইখনমান আমি শিক্ষকৰ বাবে লগ হৈ পেলাই আমি কেইখনমান কাৰ্ড বনাইছিলোঁ, গতিকে আপোনালোকলৈ আগবঢ়ালোঁ। কেনে হৈছে জনাবচোন। এইকেইখন হৈছে আমি কাৰ্ড। আজিকালি যিহেতু কাৰ্ড দিয়া ব্যৱস্থাটো উঠি গৈছে, গতিকে আমি নিজে বনাইছিলোঁ। গতিকে এইখন চাওক, টিচাৰ্ছ বেষ্ট টিচাৰ। তো ইয়াত লিখা আছে থেংক ইউ ফৰ হেল্পিং মি গ্ৰ' হেপী টিচাৰ্ছ ডে'। গতিকে এইখন এখন কাৰ্ড কেনেকুৱা হৈছে জনাব। তাৰপিছত আৰু এখন কাৰ্ড, এইখন হেপী টিচাৰ্ছ ডে'। এইখন আমি কাৰ্ড বনালোঁ। ইয়াত লিখিছোঁ আমি থেংকছ ফৰ হেল্পিং আছ গ্ৰ' লাৰ্ণ এণ্ড ছাকচেছ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ। এইখন এখন কাৰ্ড আমি বনালোঁ। তাৰপিছত আমি আৰু এখন বনালোঁ। এইখন চাওক, গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ। অন টিচাৰ্ছ ডে এণ্ড অলৱেজ উই এপ্ৰিচিয়েট ইয়'ৰ হাৰ্ড ৱৰ্ক কমিটমেণ্ট এণ্ড পেশ্যন ফৰ টিচিং। এইটো এটা পখিলা বনাবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত আৰু এখন আমি কাৰ্ড বনালোঁ। এইখন স্কুল, এখন এনেকৈ খুলি দিব লাগিব। তাৰপিছত ইয়াতে হেপী টিচাৰ্ছ ডে', থেংক ইউ ফৰ এভৰিথিংছ, ইয়'ৰ ডেডিকেশ্যনছ পেচেন্স এণ্ড লাভ ফৰ টিচিং মেক ইউ এন এক্সেপশ্যনেল এডুকেটৰ, হেপী টিচাৰ্ছ ডে'। গতিকে এইকেইখন কাৰ্ড আমি বনালোঁ। কেনে হৈছে জনাব। প্ৰথম চেষ্টা। আমি ভাগিনটোৰ দেউতাক আৰু আমি ভাগিন এনেকৈ লাগি পেলাই আমি এইকেইখন বনালোঁ। গতিকে নতুন চেষ্টা। সকলো শিক্ষাগুৰুলৈকে এই চেগতে শিক্ষক দিৱসৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ, শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগতীয়াকৈ। হেপী টিচাৰ্ছ ডে' টু এভৰি ওৱান। থেংক ইউ। গুড নাইট।